নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। বন্ধুসকল, ভাৰতৰ বিশ্বকাপ জয়ৰ সপোন ইতিমধ্যে ৰুদ্ধ হৈছে। যোৱাকালি ইংলেণ্ডৰ লগত 10 উইকেটৰ পৰাস্ত হয় ভাৰত। টছত জয়লাভ কৰি ইংলেণ্ডৰ অধিনায়ক জছ বাটলাৰে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে বেটিং কৰিব আহি আৰম্ভণিতে মুখ থেকেচা খায়। কে ৰাহুলে 5 ৰান কৰি আউট হৈ যায়। ৰোহিত শৰ্মাও বিশেষ অৱদান আগবঢ়াব নোৱাৰিলে, 27 ৰান কৰি উভতি যায়। তাৰ পাছত বিৰাট কোহলীয়ে 50 ৰান কৰে 40টা বল খেলি। সকলোৱে আশা কৰি থকা সূৰ্যকুমাৰ যাদৱেও ইংলেণ্ডৰ বিৰুদ্ধে বিফল হয়, কেৱল 14 ৰানহে কৰিবলৈ সক্ষম হয়। হাৰ্দিক পাণ্ডিয়াই কিছু ভাল খেলা দেখা গৈছিল। তেওঁ 33 বলত 63 ৰান কৰি এটা সন্মানজনক টাৰ্গেট দিয়ে। ভাৰতে 6 উইকেটত 169 ৰানৰ লক্ষ্য বান্ধি দিয়ে ইংলেণ্ডক। ইংলেণ্ড দলটোৱে বেটিং কৰিব আহি প্ৰথমৰ পৰাই ভাৰতৰ বলাৰক চাপত ৰাখে। এটা উইকেট নেহেৰুৱাকৈ অপেনাৰ জছ বাটলাৰ আৰু এলেক্স হিলছে ভাৰতৰ লক্ষ্য অতিক্ৰম কৰি বিজয় নিশ্চিত কৰে। এতিয়া বহুতে ক'ব বিচাৰিছে যে মহেন্দ্ৰ সিং ধোনীৰ অবিহনে বিশ্বকাপ জয়লাভ কৰা সম্ভৱ নহয় নেকি ভাৰতৰ। দুটাকৈ বিশ্বকাপ ভাৰতক উপহাৰ দিয়া ধোনীৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছে দেশবাসীয়ে। যি কি নহওক, আকৌ ভাল দিন আহিব। অহা বছৰ ভাৰতৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ'ব। আমি আশা কৰিম ভাৰতে সুন্দৰ খেল প্ৰদৰ্শন কৰিব। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।